প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন? উত্তৰ ফখৰুদ্দিন আলি আহমেদ। উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন? উত্তৰ হলিৰাম ডেকা। প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন? উত্তৰ ছয়দা আনোৱাৰা টাইমুৰ। অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনী কোন? উত্তৰ বীৰাংগনা। অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? উত্তৰ যোৰহাটত। অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখনৰ নাম কি? উত্তৰ গোৱালপাৰা। অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত? উত্তৰ গুৱাহাটী। জ্ঞানপীঠ বঁটাৰ প্ৰাপক অসমীয়া লেখকগৰাকী কোন? উত্তৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? উত্তৰ ডিব্ৰুগড়। অসম বিশ্ববিদ্যালয় ক'ত প্ৰতিষ্ঠিত হৈছিল? উত্তৰ শিলচৰ। অসমৰ ক'ত ধান গৱেষণা কেন্দ্ৰ আছে? উত্তৰ তিতাবৰত। কাঁহৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি? উত্তৰ বৰপেটা জিলা সৰ্থেবাৰী। ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমি বঁটা পোৱা পুথিখনৰ নাম কি? উত্তৰ শৃংখল। জাতিংগা ক'ত অৱস্থিত? উত্তৰ ডিমা হাছাওত। অসমৰ চিমেণ্ট ফেক্টৰী ক'ত আছে? উত্তৰ বোকাজানত। ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন? উত্তৰ গোপীনাথ বৰদলৈ। ভাৰত ৰত্ন লাভ কৰা দ্বিতীয় অসমীয়া কোন? উত্তৰ ড ভূপেন হাজৰিকা। ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা অসমৰ প্ৰথম ব্যক্তিগৰাকী কোন? উত্তৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা অসমৰ দ্বিতীয়গৰাকী ব্যক্তি কোন আছিল? উত্তৰ মামণি ৰয়ছম গোস্বামী। ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা অসমৰ তৃতীয়গৰাকী ব্যক্তি কোন আছিল? উত্তৰ নীলমণি ফুকন।